নমস্কাৰ দৰ্শকসকল। সাধাৰণতে আমাৰ মনলৈ প্ৰায়ে অনাকাংক্ষিত ঋণাত্মক চিন্তাধাৰা আহি থাকে আৰু এই চিন্তাধাৰাক আপুনি যিমানেই মনৰ পৰা আঁতৰাব পাৰিব সিমানেই জীৱনত সুখী হ'ব। কাৰণ ঋণাত্মক চিন্তাধাৰাই আপোনাৰ মন মগজুত ক্ৰিয়া কৰি আপোনাৰ স্বাস্থ্যৰ লগতে মগজু সঠিক দিশত ব্যৱহাৰ হ'বলৈ নিদিয়ে। গতিকে আজিৰ ভিডিঅ'টো তেনেসকলৰ বাবে যিয়ে মনটো সঠিক চিন্তাৰে পৰিপূৰ্ণ কৰি ঋণাত্মক চিন্তাধাৰাক দূৰ কৰিব বিচাৰে। জীৱনত কিছুমান পুণ্য কাম এনেকুৱাও কৰিব লাগে যাতে সেয়া ঈশ্বৰৰ বাহিৰে দ্বিতীয় কোনো সাক্ষী নাথাকে। যেতিয়া কোনো বিচাৰে অন্যায় ৰূপে মস্তিষ্কত অধিকাৰ কৰি লয় তেতিয়া সেই বাস্তৱিকতা ভৌতিক বা মানসিক অৱস্থালৈ পৰিৱৰ্তিত হৈ পৰে। জীৱন পোৱাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা। কিন্তু মৃত্যুৰ পিছতো মানুহৰ অন্তৰত জীয়াই থকাটো কৰ্মৰ কথা। ধৈৰ্য কোনো দুৰ্বলতা নহয়, তাৰ পৰিৱৰ্তে এইটো সেই শক্তি হয় যি সকলোৰে মাজত নাথাকে। আশীৰ্বাদ কেতিয়াও খালী নাযায়, কেৱল সঠিক সময়ত পূৰণ হয়। মানুহ নিজৰ বিশ্বাসেৰে নিৰ্মিত হয়। যেনেকুৱা তেওঁ বিশ্বাস কৰে তেনেকুৱাই তেওঁ হৈ পৰে। আপোনাৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি ৰাখক, কাৰণ আপোনাৰ চিন্তাধাৰাই প্ৰকৃত ৰূপ ল'ব। যদি স্বভাৱ ঠিক হয় তেন্তে ভাগ্য কেতিয়াও বেয়া নহয়। সময় বনোৱাজনক অলপমান সময় দি চাব, তেওঁ আপোনাৰ সময় সলনি কৰি দিব। মনৰ পৰা তল পৰি দিয়াটো বহুত জৰুৰী। কেৱল মূৰ তল কৰিলেই ভগৱানক পোৱা নাযায়। ৰাস্তাটো বেয়া হ'ব পাৰে কিন্তু লক্ষ্যস্থান নহয়। যুগটো বেয়া হ'ব পাৰে কিন্তু জীৱনটো নহয়। জয়ী হোৱাৰ মজা তেতিয়াই আহে যেতিয়া কোনোবাই হৰাৰ অপেক্ষা কৰি থাকে। আপুনি যদি সেই কথা আৰু পৰিস্থিতিৰ বাবে চিন্তিত হৈ থাকে যি আপোনাৰ নিয়ন্ত্ৰণত নাই, তেন্তে ইয়াৰ পৰিণাম সময়ৰ অপচয় আৰু ভৱিষ্যতৰ অনুশোচনা হয়। আপুনি যদি দুখৰ ওপৰত ধ্যান দিয়ে তেন্তে সদায়ে দুখত থাকিব। যদি আপুনি সুখৰ ওপৰত ধ্যান দিয়ে তেন্তে সদায়ে সুখী থাকিব। কাৰণ আপুনি যিটোৰ ওপৰতে ধ্যান দিয়ে সেইটোৱে সক্ৰিয় হৈ পৰে। বেয়া সময় আঁতৰি যায়, কেৱল ভগৱানে আমাৰ ধৈৰ্যৰ পৰীক্ষা লয়। চেহেৰাত অনবৰতে হাঁহি থকাৰ অৰ্থ এইটো নহয় যে জীৱনত সংঘৰ্ষ নাই, কেৱল উপাৰ্জনৰ ওপৰত বিশ্বাস অলপ বেছি আছে। জীৱনত যদি কোনো ডাঙৰ কাম কৰিব বিচাৰে তেন্তে কেৱল এই দুটা কথা মনত ৰাখিব। যি হেৰুৱালে তাৰ কোনো দুখ নকৰিব, যি পালে সেয়া কাৰোবাতকৈ কম নহয়। বেয়া স্বাস্থ্যটো মানুহ ইমান দুৰ্বল নহয় যিমান তেওঁ ঋণাত্মক চিন্তাধাৰাৰ পৰা ভাগৰে। জীৱনত আমি কিমান সঠিক আৰু কিমান ভুল কেৱল দুজন মানুহেই জানে, পৰমাত্মা আৰু অন্তৰাত্মা। ঋণাত্মক চিন্তাধাৰাক মনলৈ আহিবলৈ নিদিব, কাৰণ এইটোৱেই এনে বস্তু যিয়ে আমাৰ আত্মবিশ্বাস কম কৰি দিয়ে। সফলতা বেলেগ একো নহয়, কেৱল এজন অসফল মানুহৰ সংঘৰ্ষৰ কাহিনী হয়। আপোনাৰ বিৰুদ্ধে কোৱা কথাবোৰ মৌনতাৰে শুনি থাকক। বিশ্বাস ৰাখক, ভগৱানে তেওঁক ইয়াতকৈ ভাল উত্তৰ দিব। যদি মানুহে আপোনাৰ সফলতাক আপোনাৰ দুৰ্বলতা ভাবিবলৈ লয় তেন্তে সেইটো তেওঁলোকৰ সমস্যা হয়। আপুনি আইনা হয়, আইনা হৈ থাকক। চিন্তা তেওঁলোকে কৰক যাৰ স্বভাৱ বেয়া। এটা সময়ত এটা কামেই কৰক আৰু এইটো কৰাৰ সময়ত নিজৰ আত্মা তাত দিয়ক আৰু বাকী সকলো পাহৰি যাওক। শ্ৰীকৃষ্ণই কয়, যদি জীৱনৰ সকলো দাম বিচাৰে তেন্তে বলতকৈ বেছি বুদ্ধিৰ প্ৰয়োগ কৰক। কাৰণ বলে কাজিয়া কৰিবলৈ শিকায় আৰু বুদ্ধিয়ে জিকিবলৈ শিকায়। প্ৰকৃত সুখ তেতিয়াই হয় যেতিয়াই আপোনাৰ চিন্তাধাৰা, কথন আৰু কৰ্মৰ মাজত সমানতা থাকে। জীৱনত কেতিয়াও নিৰাশ হ'ব নালাগে, কাৰণ দুৰ্বল আপোনাৰ সময় হয়, আপুনি নহয়। যেনেদৰে তেল শেষ হ'লে চাকি নুমাই যায়, সেইদৰেই কৰ্মহীন হ'লে ভাগ্যও নষ্ট হৈ যায়। যদি আপুনি ৰজাৰ দৰে জীয়াব বিচাৰে তেন্তে প্ৰথমে আপুনি গোলামৰ দৰে কষ্ট কৰিব লাগিব। এটা কথা মনত ৰাখিব, আপোনাৰ সপোন যিমানেই ডাঙৰ হ'ব আপোনাৰ সংঘৰ্ষও সিমানেই কঠিন হ'ব। চেষ্টা সদায়ে শেষ উশাহলৈকে কৰিব লাগে।
লক্ষ্য পায় বা অভিজ্ঞতা দুয়োটাই অমূল্য হয়। নিজৰ অশান্তিৰ কাৰণ আনক মানি ল'লেই আপোনাৰ অশান্তি কেতিয়াও কম নহয়। যদি আমি ঠানি লওঁ তেন্তে যিকোনো কাম কৰাটো অসম্ভৱ নহয়। সফলতাতকৈ বেছি অসফলতাই আমাক শিকায়, চেষ্টা কৰি থাকক। অসফলতাই চৰিত্ৰ বনায়। যদি চিন্তাধাৰা মজবুত হয় তেন্তে অসফলতাই আপোনাৰ চিন্তাধাৰাক কেতিয়াও ভাঙিব নোৱাৰে। যদি কিবা এটা বস্তু সঠিক মনেৰে বিচাৰে তেন্তে সম্পূৰ্ণ জগতেই পোৱাত সহায় কৰে। কাৰোবাৰ ভৰিত পৰি কিবা কৰাতকৈ নিজৰ ভৰিত থিয় দি কিবা কৰাৰ কথা ভাবক। জীৱনটো সলনি কৰিবলৈ যুঁজিবলগীয়া হয় আৰু সহজ কৰিবলৈ বুজিব লগা হয়। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু যিসকলে চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।